নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ আমাৰ গাভৰু পাহাৰৰ 28 শিলৰ প্ৰাকৃতিক দৃশ্য আৰু আমাৰ গাভৰু মন্দিৰভাগ অলপ থুলমূলকৈ দেখুৱাম আৰু আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। If you found the one, you should never give her up. I think it's the way life changes when in love, yeah. I surround my soul with the positivity. That's why I don't worry about the things that I don't see, yeah. These days I don't worry about much. I think we should have some more fun. I still dream about the days when we were young. I'll take a hit and still finish in one, yeah, yeah. এয়া হৈছে আমাৰ গাভৰু বিষ্ণু মন্দিৰ ভাগ। আজি বাহিৰৰ পৰা দেখুৱাইছোঁ, নেক্সট ভিডিঅ'ত ভিতৰৰ পৰা দেখাম বাৰু ভালকৈ। এইফালে সুন্দৰকৈ ফুলি আছে হালধীয়া ফুলবিলাক, ধুনীয়া হৈ আছে একদম। এইফালে গমাৰি গছবিলাক লাইন লাইনকৈ শাৰী পাতি ৰোৱা আছে, চব ধুনীয়া লাগিছে। ময়ো এতিয়া গাঁৱৰ মাছ পালোহি। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ নতুন ভিডিঅ'ত লগ পাম। বাই বাই।